নমস্কাৰ বন্ধুসকল, আকৌ এটা ভিডিঅ' লৈ আপোনাৰ আগত দেখুৱাবৰ কাৰণে মই সাজু হৈছোঁ। আজি আমি গুৱাহাটী যাম। গুৱাহাটী যাই কাম বন নাছিলে, মানে সেইকাৰণে অলপ ফুৰি আহোঁ গুৱাহাটীৰ পৰা। কাম বন নাই, তেনেকৈ যাব ওলাইছোঁ। ফাইনেলি গাড়ীখনত তেল নাই আৰু আমি তেল ভৰাবলৈ আহিছোঁ তেল ডিপুত। আগলৈ চাই থাকক, লগ পাব। আমি আছোঁ বৰ্তমান এতিয়া পলাশবাৰীত, আৰু আমি ইয়াৰ ফালেদি আহিলোঁ, পলাশবাৰীৰ ফালেদি আহিলোঁ। আৰু ইয়াত অলপ ঠাণ্ডা ঠাণ্ডা বতৰ পাই কিনে আৰু ইয়াতে অলপ ৰখিলোঁ। ৰখিনে বতাহ চতাহ খাই কিনে আৰু যাম আৰু। ইয়াৰে ভিউ চাওক কেনেকুৱা লাগিছে, কমেণ্টত জনাব দেই। আৰু আমি বতাহ চতাহ খাই কিনে আৰু যাই আছোঁ এতিয়া বৰ্তমান। আৰু আমাৰ মৃণাল ভাই গাড়ী চলাই আছে, বহুত স্পীডত চলাই আছে। সেইকাৰণে আপোনালোকৰ আগত চাউণ্ডটো ভালদৰে নাহিব পাৰে, সেইটো গম নাপাওঁ। ঘৰত গৈয়ে গম পাম আৰু কেনেকুৱা হয়। আৰু এতিয়া আহি পালোঁ আমি ধাৰাপুৰ, আৰু ধাৰাপুৰ আহি আৰু যাব চেষ্টা কৰিম। বৰ্তমান হাইৱেত আছোঁ, আমি গৈ আছোঁ হাইৱেদি। আৰু আমি গৈ ইয়াৰ ডাইৰেক্টলি জালুকবাৰীত লগ পাম। আপোনালোকে চাই থাকক। ফাইনেলি গাইছ, আমি জালুকবাৰী পালোঁ। ইয়াৰ পৰা সমাধি ক্ষেত্ৰতো বেছি দূৰ নহয়, অলপমান গ'লে পাই যায় আৰু। আমি বৰ্তমান আছোঁ ফেঞ্চি বজাৰ উপস্থিত, আৰু আমি কাপোৰ চাপোৰ কিনিম বুলি ভাবিছিলোঁ, কিন্তু আগতে প্লেনিং কৰা নাই বাবে একো কৰিব নোৱাৰোঁ। ফাইনেলি গাইছ, আহি আমি এতিয়া ব্ৰিজ বনাই আছে, তাৰ তলত পাইছোঁ, মালিগাঁও পাবৰ হৈছোঁ। আৰু আমি এতিয়া ঘৰত যাই আছোঁ বৰ্তমান। আৰু চাই থাকক আপোনালোকে আগলৈ ভিডিঅ'টো, কি হয় কি নহয় গম পাব। বহুত জাম, ফাইনেলি আহি পালোঁ আমি জামৰ পৰা। বহুত জাম আছিল আগত, আৰু আমাৰ এতিয়া বহুত দেৰি হৈ গ'ল, আৰু আমি ঘৰত যাব লাগে সোনকালে। আৰু ইয়াৰ পৰা গ'লেতো নাযাওঁ, ডাইৰেক্ট ঘৰত যাম আৰু। যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো। বাই বাই।